নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰষা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এতিয়া সময় হৈছে আপোনাৰ 9টা আৰু আজি হৈছে বৃহস্পতিবাৰ। মই ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। আৰু কি হ'ল মানে মই কাইলৈ ভিডিঅ' ৰেকৰ্ডিং কৰি গধূলি এডিটিং কৰিছিলোঁ, কিন্তু এডিটিং কৰি মই ভিডিঅ'টো ছেভ কৰিব পাহৰি গ'লোঁ। মই ভাবিলোঁ কি অকণমান দেৰিকৈ ছেভ কৰি থ'ম, তাৰপিছত মই ভিডিঅ'টো ছেভ কৰিব নহ'ল। আজি ৰাতিপুৱা আজি বৃহস্পতিবাৰ, আজি ৰাতিপুৱা মই ভাবিছোঁ ভিডিঅ'টো আপলোড দি দিওঁ। তাৰ কাৰণে মই ভিডিঅ'টো ছেভ কৰিম বুলি ভাবিলোঁ, কিন্তু ভিডিঅ'টো নাহায়ে হৈ থাকিলে। কিয় নাজানো ভালকৈ, আৰু ইমানখিনি মই গমো নাপাওঁ কি হৈছে কি হোৱা নাই। তাৰ কাৰণে ভিডিঅ'টো নাহে আৰু আপোনাৰ ভিডিঅ'টো যদি আপোনাৰ প্লে কৰিব খোজোঁ তেতিয়াও নাহে। কি হ'ল নাজানো। তাৰপিছত ভিডিঅ'টো অট'মেটিকলি ডিলেট হৈ গ'ল। ইমান বেয়া লাগিছে, ইমান কষ্ট কৰি এডিটিং কৰিলোঁ, তাৰপিছত ডিলেট হৈ গ'লে বহুত বেয়া লাগে। চ' যি নহওক বাৰু, মই আজি আৰু এটা ভিডিঅ' আপোনাৰ এতিয়া ৰেকৰ্ডিং কৰি আছোঁ। যদি পাৰোঁ আজি এই ভিডিঅ'টো মই এডিটিং কৰি দিব চেষ্টা কৰিম, আৰু যদি নোৱাৰোঁ তেনেহ'লে অহা কাইলৈ দিম। চাই থাকিব শেষলৈকে ভিডিঅ'টো। আৰু আজিৰ দিনটো মই কি কৰোঁ কি নকৰোঁ সেইখিনিয়ে দেখাম। মই দিনটো কি কৰোঁ কি নকৰোঁ সেইখিনিয়ে দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। চাই থাকক শেষলৈকে ভিডিঅ'টো। দোকানৰ পৰা আৰু কিবা দুটামান বস্তু লগা আছে, সেইকেইটা লৈ আহোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আহি গ'লোঁ। আৰু এইটো হৈছে আমাৰ তৃষ্ণা, শুনিমাই, আৰু আমাৰ এইটো গুণ। আমি এতিয়া যাম পথাৰত, হয়নে? আৰু মই এতিয়া বনাম লুচি। মায়ে ৰেডি আছে, সেয়া আৰু মই পুৰিম। চাই যাম ভিডিঅ'টো। तेरी 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 अखियों के जाल विच खो गया मैं, बिना पूछे बेबी तेरा हो गया मैं। गोरे गोरे गाल तेरे टच करने दे दे परमिशन आज ये ओ क्यों तू चोरी चोरी कर दी है वार, आजा खुले में तू कर इकरार, बिना गल दे मैं करा सॉरियां। नी आए हाय तेरी चोरियां, नी आए हाय तेरी चोरियां। আমি এইটো কেকৰুৱা বুলিয়ে কওঁ। সেইটো অঞ্জলি হাতী বৰুৱা, এইজনী হৈছে কৃষ্ণা ক্ষীণ কুমাৰী। আমি এতিয়া ৰুম উঠিয়া চাই থাকক ভিডিঅ'টো, দেখাই যাম। আৰু এটা বহুত মানুহ আছে, এনেকৈ ভিডিঅ' কৰি থাকিব ভালো নালাগে বাৰু। চাই থাককচোন। যে মই পঢ়িব লৈছিলোঁ, এইটো আহিছে। দেউতাই চাই আছে আমি কেতিয়া আহিম শুনিছানে বৌ? দেউতাই চাই আছে আমি কেতিয়া আহিম। এইটো দেউতা ৰখি আছে, অপেক্ষাৰ অন্ত এতিয়া পৰিলে দেউতাৰ। ককাক দিম আটা, ককা कर परेशान, खुद रब ही बनांदा जोड़ियां। नी आए हाय तेरी चोरियां, तेरी आए हाय तेरी चोरियां, नी आए हाय तेरी चोरियां, तेरी चोरियां, तेरी चोरियां, तेरी चोरियां। নব আমার দ্বারা নব, আমার দ্বারা এগুলো নব রে। বাৰু লগ পাই আছোঁ ৰ'ব। দেউতাই আটা ভৰি আছে, আমাৰ কি মচানাত ভৰি ধুই আছে। আয়ো মাই বৰ অৱস্থা দেখি এনেকৈ ধুব লগা আছে ভৰি। বাবু এগিলাও ধুব না ইমান দ কেনে ধুব বোলে সেইকাৰণে তাক আৰম্ভ এতিয়া আমরা ধুব পৰি মৰিব আমি। ফালতু নকৰ
পথাৰৰ পৰা আহি অলপ জিৰালোঁ আৰু জিৰাই কিনে মই এতিয়া ভাতো বনালোঁ। ভাত হ'ল, ভাজি বহাইছোঁ আৰু ভাবিছোঁ আপোনালোকৰ লগত এটা দালিৰ ৰেচিপি এটা শ্বেয়াৰ কৰোঁ। দালি মানে মই ৰহৰ দাইল বনাম। বলকচোন মইনো কেনেকৈ বনালোঁ চাই লওক। ইয়াৰ বাবে মই এইখিনি ৰহৰ দাইল লৈছোঁ আৰু এইখিনি দাইল মই আপোনাৰ 30 মিনিটমান তিয়াই থৈ দিছিলোঁ। এতিয়া ভালকৈ ধুই লৈছোঁ। তাৰপিছত এতিয়া এটা বহাই লৈছোঁ আৰু এতিয়া এইখিনি দালি মই ইয়াত দি দিছোঁ। তাৰপিছত ইয়াত পানী দিম। गोरे गोरे गाल तेरे टच करने दे दे परमिशन जी क्यों तू चोरी चोरी कर दिए आजा खुले में तू कर इकरार बिना गल दे मैं करा सॉरी आए हाय तेरी चोरियां नी आए हाय तेरी चोरियां तेरी चोरियां তাৰপিছত ইয়াৰ ঢাকনখন মাৰি দিব। আৰু 4টা চিটি দিব যাব দিব। লৈছোঁ পিঁয়াজ, মান ধনিয়াৰ পাত, আদা নহৰু, পাঁচফোৰণ, জিৰা গুড়ি আৰু ৰেড চিলি পাউডাৰ। এইখিনি কেৰাহী এটা গৰম হ'বৰ কাৰণে आए हाय हाय गिन गिन थक गया ओए होए होए किन्ने तेरे चेहरे नी ओ तेरा 24 घंटे करे दादी दा। তেলখিনি গৰম হ'বৰ কাৰণে দি দিছোঁ। ভাজা হৈছে আৰু এতিয়া ইয়াত দি দিছোঁ হালধি আৰু ৰেড চিলি। তাৰপিছত এইখিনি ভালকৈ লৰাই লৈছোঁ। ইয়াত মান ধনিয়া পাতকেইটাও দি ল'লোঁ আৰু এইখিনি আৰু অলপ সময় ভাজি লৈছোঁ। ৰেড চিলি আৰু অলপ দি লওঁ ৰ'ব। এইখিনি আৰু অলপ সময় ভাজি লৈছোঁ। দালিখিনি আৰু মই ইয়াত হালধি দি দিছোঁ। যেতিয়া মই দালিখিনি বইল কৰিছিলোঁ তেতিয়া হালধিখিনি দি লৈছোঁ আৰু এতিয়া নিদিওঁ আৰু নিমখটো আপোনালোকে আৰু এবাৰ চাই ল'ব। অকণমান কম হৈছিলে, মই আৰু অলপ দি লৈছোঁ। আৰু এয়া আমাৰ আঞ্জা প্ৰায় ৰেডি। গেছ ষ্টভটো বন্ধ কৰি দিছোঁ। আমি আহি গ'লোঁ পথাৰত ভাত দিবা। আহিবা টাইমত একো ভিডিঅ' কৰা নহ'লে সেইকাৰণে। আৰু চবে ভাবি থাকিব পাৰে ন মই পথাৰত কিয় আহোঁ, বেলেগ কোনো কিয় নাহে। মই আহোঁ এইকাৰণে যে আমাৰ মানুহজন ডিউটিত যায়, দাদা ঘৰত নাথাকে আৰু সেইকাৰণে আমি আহোঁ। মায়ে থাকে ডিউটিত, দেউতা থাকে পথাৰত ডিউটি কৰি আৰু আমি ঘৰতে নাথাকোঁ ন, সেইকাৰণে আহোঁ আমি। আৰু এইটো বৰমা কয়, এইটো বৰমা একেলগে আছোঁ পথাৰত। আৰু এইটো আমাৰ অঞ্জলি হাতী বৰুৱা কেনেকৈ যায় এই দেউতাহঁতে ভাত খাইছে সেইফালে। মই এতিয়া বহি আছোঁ অলপমান, অকণমান পিছত যাম। গা বহুত বেয়া লাগছে আৰু ছাতাটো মাগি আনিলোঁ কাবাৰ পৰা যাই লওঁ ঘৰত। একদম বহুত বেয়া লাগছে। দুইবাৰকে বেলেগে পথাৰত আকৌ লাম্বিং ফৰ কাটিং ইমান মানে আহি আৰু ভিডিঅ' নকৰিলোঁ।
বহুত ভাগৰো লাগিছিলে আৰু তাৰপিছত গা পা ধুলোঁ, ধুই কিনে আজৰি হ'লোঁ আৰু এতিয়া ভাবিছোঁ মই অকণমান শুওঁ। আৰু আজি ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো যদি আপোনালোক নতুন হয় তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।